বৰ্তমান আমি জিএছপিৰ ফলাফল বুলি নহয়, আমি বিটিআৰ চৰকাৰখন এৰেঞ্জ চৰকাৰ, আমাৰ বিজেপি, ইউপিপিএল আৰু জিএছপি সেই সমন্বয়ে যোৱা এক বছৰ কোভিড-19ৰ কাৰণে আমি ভাল ধৰণে কাম কৰিব পৰা নাছিলোঁ আৰু কোনো মানুহৰ কথা বতৰা পাতাই বন্ধ আছিল, বেলেগৰ ঘৰত যাবৰ কথা বন্ধ আছিল, আমি পথাৰেও যাব পৰা নাছিলোঁ। কিন্তু আমি যোৱা বছৰৰ পৰা 2021 চনত সম্পূৰ্ণৰূপে আমি কামবিলাক কৰিব পাৰিছোঁ। কাৰণ এতিয়া ৰাইজে দেখিছে আমি কি কৰিছোঁ, কি কৰা নাই। আজি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বহুত জেগাতে আমি এতিয়া কৰি আছোঁ, কাম চলি আছে এতিয়ালৈকে, উন্নতিকৰণ আমি কৰি আছোঁ। আৰু লগতে আমি এগ্ৰিকালচাৰ ফালৰ পৰা মই জিএছপিৰ ফালৰ পৰা মই এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্টটো পাইছিলোঁ। সেই মৰ্মে আমি খেতিয়কসকলক যিকোনো বস্তু আমি শস্যৰ পৰাই হওক বা যিকোনো ট্ৰেক্টৰ বা যিমান বস্তু আমাক লাগে সেই বস্তুবিলাক কিন্তু আমি আগতীয়াকৈ দি আছোঁ। কাৰণ আগতে সেই বস্তুবিলাক খেতি বাতি শেষ হোৱাৰ পাছত সেই বস্তুবিলাক পাইছিলে, মানুহবিলাকে নি মাত্ৰ ঘৰত সৰিয়হবিলাকৰ তেল কিনি খাইছিলে, ধানবিলাক নিজে বিক্ৰী কৰি খাইছিলে, ঠিক তেনেকুৱা পৰিস্থিতি আছিল। কিন্তু এতিয়া বিটিআৰ চৰকাৰখন অহাৰ পৰা আমি সকলো বস্তুবিলাক একত্ৰিত কৰি আমি আগৰণুৱাকৈ দিছোঁ, আগতীয়াকৈ দিছোঁ। ৰাইজক দেখিছে, এইবাৰ আপোনালোকে নিশ্চয় দেখিব, আপোনালোকৰ সাংবাদিক আপোনালোকে খেতি পথাৰ গ'লে দেখিব পাৰে কোনো মানুহৰ খেতি পথাৰ এইবাৰ খালী নাই। কাৰণ সকলো এইবাৰ শস্যৰ লগতে আমাৰ পিদি আৰু মাকৈৰ পৰা আৰম্ভ কৰি যিমানখিনি খেতি কৰিব লগা আছে সকলো খেতিবিলাক কৰিছে। আৰু লগতে আমি প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত সকলো আমি যিমানখিনি হিংসা বা মানুহৰ অত্যাচাৰ কৰা আছিলে সেইবিলাক নাইকিয়া হৈ গৈছে। এতিয়া মানুহে শান্তিমতে দোকানত থাকিব পাৰে, আজিলৈকে 10টালৈকে খোলা থাকে আৰু কোনো অসুবিধা থকা নাই। আগতে আমাৰ সন্ধিয়া নোহোৱালৈকে দোকান বন্ধ কৰিব লগা আছে। উন্নয়ন হৈছে, এতিয়া পৰিৱৰ্তনটো হৈছে, আপোনাৰ নিজে দেখিছে। এতিয়া আপোনালোকে আজাদিত আমাৰ পৰা এতিয়া বাইক ল'ব পৰা হৈছে। আগতে সেই সমস্যা আছিল, ল'লে আমাক কিবা কয় নেকি, আমাক মাৰিবই নেকি, সেই ভাৱ এটা সকলোৰ মনত আছিল। কিন্তু সেই ভাৱটো এতিয়া আমাৰ ইয়াতে বিটিআৰ চৰকাৰখনত নাই। আৰু সেই মৰ্মে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ, সকলো মানুহে যে একত্ৰিত হৈ থাকক, একতা বন্ধনত থাকক। আমি যেতিয়ালৈকে আমি বিটিআৰত থাকিব লাগিব, ভালদৰে চলি যোৱা আমাৰ কৰ্তব্য। আমাৰ প্ৰজন্মই যদি ভালকৈ চলি যাওঁ, নিশ্চয় সৰু প্ৰজন্মবিলাকৰ সেই একে ৰাস্তাই ল'ব, ভাল কৰ্ম কৰি যাব। ধন্যবাদ। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।